হ্যাপি ইন্ডিপেন্ডেন্স ডে স্বাধীনতা দিবস। আমি বর্তমান কি আছো এটা লোভার বাগানত, তাৰমানে আমাৰ ডিষ্ট্ৰিক্টৰ মোটামুটি মহামাৰী বুলি কয় এতিয়া না, থিয়ামাৰী হেঙামাৰী বুলি কয়। চাওক না আপোনালোকে, আমি কি বহুত কি ডাঙৰ ৰবৰ বাগান হয়তো ছ'চাইটিৰ হয় বোলে। মুঠতে আমাৰ ছ'চাইটিৰ এজন মালিক আছে, তাৰ লগত থকা এই মালিক, এই লাল যি চলাই পিছে সেইটো মালিক হয়। এইকাৰণে আমাক দেখাবলৈ লৈ আনিছেহি। পিছত মানে এই লবাৰ বাগানৰ যিটো আমাৰ দাদা আছে এজন, তাৰমানে ইয়াৰ লগত ৰিলেটেড থকা মানুহটো, এইকাৰণে তাক সুধিব খুজিছোঁ যে এই ৰবৰ বাগানত বছৰত মানে কিমানকৈ কামাই হয় বা আহে, পইচা আহে, সেইটো সুধিব খুজিছোঁ আৰু। কওকচোন দুটামান। হয়, এইটো বাগানটো আমি বছৰত 5-6 কৰোৰমান পাওঁ। আৰু বহুত ডাঙৰ আছে সেইপিনে, আপুনি হয়তো গোটেই দেখা পোৱা নাই। 5-6 কৰোৰমান আহে, কষ্ট হয়। আজি কিন্তু গোটেইখিনি নেচাওঁ আৰু মুঠতে কেইদিনমান পিছত চাম আৰু ইয়াতে আমাৰ লেবাৰ বহুত লগা হয়, যিহেতু বহুত ডাঙৰ হয়। আমি ইয়াতে 10-15জন মানুহক ইয়াতে আমি কৰ্মসংস্থাপন দি আছোঁ আৰু। ঠিকে আছে আৰু বাহিৰত যাব নালাগে, মানুহবিলাকে যায়, আমি ইয়াতে যদি পাই কাষতে থাকি। চাওক না আপোনালোকে, চাওক ভিউতে চাওক, ইমান এইখিনি বহুত ডাঙৰ। আৰু ইফালে আছে, ইফালে চাওক, মানে ৰবৰ বাগান আৰু এইখিনি চাওক। গোটেইখিনিতো দেখিব নোৱাৰিম, কিন্তু তথাপিও দুটামান দেখাইছোঁ। ৰবৰ বাগান, মানে ৰবৰটো কেনেকৈ কাটে সেইটো দেখা দিব দুটামান। তাৰমানে এইটো চাওক আপোনালোকে, এইটো মানে অস্ত্ৰ থাকে, তাত দা নিচিনাকৈ বস্তু থাকে, জেবং বুলি কয় তাক। এতিয়া সেনেকুৱাকৈ কাটি এতিয়া আঠা যেতিয়া পানী নিচিনাকৈ ওলাই আহে না, এতিয়া বস্তু এই টেমা বুলি কয়, টেমাটো এতিয়া পৰিব, তাতে গাখীৰৰ নিচিনা বগা হয় আৰু ৰবৰ আঠা এইটো ইয়াত পৰিব। তাৰপিছত আৰু এনেকৈ জমাই পেলাই চবখিনি কি কৰা হয়, একঠা কৰা হয়, একেলগে জমাই বস্তুখিনি কি কৰা হয় চবখিনি।
আপোনালোকে চাওক ইয়াত যে অলপ সুন্দৰ দৃশ্য পাব আপোনালোকে গছ গছনি চাই আৰু ইফালে অলপ যায় পঞ্চৰত্ন আৰু ইয়াৰ পৰা 1 কিলোমিটাৰো নহয় আধা কিলোমিটাৰমান হ'ব তাৰপিছত আৰু আমি পঞ্চৰত্ন তলি হৈ যাম এনেকুৱাকৈ একদম গোৱালপাৰা টাউন হৈ আমি যাম তাৰপিছত আমি ইফালে আমাৰ কৃষ্ণাই আগিয়া হৈ আহিলোঁ তাৰপিছত এতিয়া পঞ্চৰত্ন হৈ যাম আপোনালোকক দেখুৱাম চাই থাক ব্রিজর তলেদি সাইকেলে চাই খাবলৈ মন যায় ওয়াও একদম জাপান নিচিনা লাগে জাপান দেখিবলৈ ধুনীয়া আৰু এইটো হৈছে আমাৰ পঞ্চৰত্ন বুলি কয় ঠাইখিনিৰ নাম পঞ্চৰত্ন মানে আমাৰ গোৱালপাৰা আৰু বঙাইগাঁও ডিষ্ট্ৰিক্টৰ মুঠতে জুইনিং ব্ৰিজৰ পঞ্চৰত্ন ব্ৰিজ নৰনাৰায়ণ সেতু বুলি কোৱা হয় আপোনালোকে এবাৰ আহিব পাৰা যে আৰু ইয়াৰ দৃশ্যখিনি ল'ব পাৰা ই বহুত সুন্দৰ মানে এই ৰাস্তা দি মানে পঞ্চৰত্নৰ আৰু যোগীঘোপা সংযোগ হৈ এটা নৰনাৰায়ণ সেতু হৈছিলে তাৰ তলেদি মুঠতে তাৰ তলেদি ৰাস্তা এটা আছে ব্ৰিজৰ তলেদি তাত ডাইৰেক্ট যাই মুঠতে মেইন গোৱালপাৰা টাউনলৈকে যাব পাৰিব গোৱালপাৰা টাউনত ওলাব পাৰে এই ৰাস্তা দি আমি যাই আছোঁ ভাৰত মাতা কি জয় ভাৰত মাতা কি জয় ভাৰত মাতা কি জয় মানুহবিলাক চবে মুঠতে ইফাল ইফাল আজি স্বাধীন মতে ঘূৰি আছে মুঠতে চবে পতাকা লৈ ইফাল সিফাল ঘূৰি আছে দেখিবলৈ পোৱা গৈছে কি নাম হতে কি নাম তোর রিয়ান আহমেদ ও ইতে ঘর ওচৰতে মানে আপোনালোকে চাওক আমাৰ ইফালে ব্ৰহ্মপুত্ৰৰ পাৰৰ আছে এতিয়া মানে বস্তুখিনি চাওক আপোনালোকে কি সুন্দৰ ভিউ এটা পাবি মানে ব্ৰহ্মপুত্ৰৰ পাৰৰ দৃশ্য ইয়াত চাওক একদম পানী এটা ব্ৰহ্মপুত্ৰৰ পানী অলপ ভয়ে লাগে অলপ ভয়ে লাগে এইখিনি চাওক আপোনালোকে ব্ৰহ্মপুত্ৰৰ পাৰৰ পানী Oh my god, সুন্দৰ
একদম সাগৰৰ দৰে হৈছে ইয়া ইয়া চানা এই ঢৌ মানুহবিলাক আছে চবেই নিজৰ নিজৰ কামবিলাক কৰি আছে আৰু মানে আপোনালোকে যিখিনি ঠাই দেখিবলৈ পাইছা এইটো ঠাই তাৰমানে আমাৰ পঞ্চৰত ন আৰু সংলগ্ন কৰা এটা ঠাই আৰু আপোনালোকে এইখিনি পিছফালে দেখিব পাৰিব যে চাওক যে ইফালে হৈছে বঙাইগাঁও আৰু আমাৰ ইফালে মই থকাৰ পিনে হৈছে গোৱালপাৰা ডিষ্ট্ৰিক্ট আপোনালোকে সুন্দৰভাৱে বস্তুখিনি চাব পাৰিব ইফালে অলপ যাবলৈ ভয়ে লাগে ভয় লাগে বা খৰচ কৰি যাবা পিছফালে যাব লাগিব এতিয়া ঘৰত আপোনালোকে চাওক ইফালে যে এটা সৰুকৈ ভঙা নাও আছে একদম ভঙা নাও জাহাজ ইয়াত টাকা নিদিও নেকি এইখিনি চাওক এইপিনে হৈছে ব্ৰিজ আছে আৰু এইখিনি হৈছে একদম বঙাইগাঁও যোৱা ৰাস্তা এইখিনি দেখাত কিন্তু বহুত সুন্দৰ আগতে এবাৰ আহিছিলোঁ কিন্তু ইয়াত অহা সময়ত বস্তুখিনি মূলতে খৰাং টাইমত আহিছিলোঁ তো খৰলি টাইমত আহিছিলোঁ সেই টাইমৰ কাৰণে বস্তুখিনি এইখিনি আছিলে আৰু পানী আগত আপোনালোকে চাওক এবাৰ ভিউখিনি চাওক এতিয়া সি আমি যাব ওলাইছোঁ মোৰ এতিয়া আৰু যাম বেলেগ ঠাইত এতিয়া আৰু ক'ত যাবি এতিয়া আমি শ্ৰী সূৰ্য ফালে যাম শ্ৰী সূৰ্য ফালে ব'লা তেনেহ'লে যাওঁ এতিয়া আৰু সোনকালে আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ BOC এইফালে লেফ্ট ফালে ল'ব লাগিব বেলতলাৰ ফালে এয়া চাওক মহাত্মা গান্ধী আমি এৰি যাব লাগিব এৰি যায় ইয়াৰ পৰা 7 কিলোমিটাৰ মোটেই থাকিব আৰু ক'ত দেখাব লওঁ তোক চালা য'তে মতে লুকে আহিছে না চালা চা ইয়াক অলপমান ডিষ্টাৰ্ব দিছে মোকে য'তে মতে লোকে আনিছে আজি ৰাতিপুৱাতে লগ ধৰিছে ৰাতিপুৱা লগ ধৰাৰ পিছতো তথাপিও নাই ইয়াৰ হিৰিক লগ ধৰিছে যে এইকাৰণে আৰু অৱস্থা